নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। মই ভিডিঅ'টো এই কাৰণে বনাইছোঁ, মই মহা মৃত্যুঞ্জয় মন্দিৰত গৈছিলোঁ কলিয়াবৰত। সেইদিনা বহুতে বেছি গৰম আছিল, সেইকাৰণে ভিডিঅ' ভালকৈ বনোৱা নহ'ল গৰমৰ বাবে। সেয়েহে মই অলপমান ভিডিঅ' ক্লিক আছে, সেইটো মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে গ'লে ৰাতিপুৱা ভাগত যাওক, ৰাতিপুৱা 8টাৰ পৰা 11টালৈ। সেইখিনি সময়ত অলপ ঠাণ্ডা পৰিৱেশ হয়। 11টাৰ পৰা 12টা বজাত গৈ পাইছিলোঁ, বহুতে গৰম আছিল, ক'ব নোৱাৰোঁ আৰু ইমান গৰম বাপৰে। টাইলছত গছকিব পৰা নাই, দৌৰি মানুহবোৰ অহা যোৱা কৰিব লগা হৈছিল। মন্দিৰৰ ভিতৰৰ পৰা পূজা কৰি আহিলোঁ। ইয়াতে চাকি জ্বলোৱা চিষ্টেমটো বাহিৰত কৰি দিছে, কিয়নো ভিতৰত বহুত লেতেৰা হয়, সেইবাবে চাগে। আৰু ইয়াতে চাকি জ্বলোৱা মানুহবোৰ ৰখি আছে। মই ভাবোঁ ইয়াতে গছ লগোৱাৰ অলপমান দৰকাৰ বুলি, কিয়নো বহুত বেছি গৰম লাগিল। কাণে গছবোৰ বহুত কম। ইয়াতে ডেকোৰেশ্যন গছৰ প্ৰয়োজন, যেনে বকুল গছ, বটল ব্ৰাছ গছবোৰৰ। মই গৈ বহুতে গৰম লাগিল। কাৰ্পেট দিয়া আছে পকাত, যিবোৰ খালী ঠাই আছে সেইবোৰৰ গছকিব নোৱাৰি। মানুহবোৰ বহুত দৌৰি আহিব লগা হৈছে, দৌৰি যাবলৈ লগা হৈছে। সেই পৰিৱেশটো বেয়া লাগিছে। সেইকাৰণে মই ভাবোঁ কি ইয়াতে অলপমান গছ লগোৱাৰ দৰকাৰ। এইবোৰ চাওক আপুনি, কেনেকৈ দৌৰি যাব লগা হৈছে, গৰমৰ কোবত গছকিব